আজি হৈছে ফ্ৰেছাৰ্ছৰ ডেটটো, গতিকে আজি যাবলৈ ওলালোঁ। আচলতে মই যেতিয়া ঘৰত আছিলোঁ, এক্সাম দি পেলাই যেতিয়া মই ঘৰত আছিলোঁ, তেতিয়া মানে মই ব্লগ ভিডিঅ'বিলাক চাই থাকোঁ, নগাঁও কলেজৰ ভিডিঅ'বিলাক চাই থাকোঁ, চাৰ্চ কৰি ইউটিউবত চাই থাকোঁ। এতিয়া মই নিজে নগাঁও কলেজত যেতিয়া মই পঢ়ি ভিডিঅ' বনাবলৈ পাইছোঁ, মোৰ মানে বহুত লাকি ফিল কৰিছোঁ। চ' গাইজ, ভিডিঅ'টো চাব, কেনেকৈ লাগিছে জনাব। তাত গৈ পেলাই লগ পাই আছোঁ। আজি আমাৰ কলেজত আহিব দীপাম্বিতা বা। চ' বহুত এক্সাইটেড হৈ আছোঁ আজিও। আজি পূৰা কালিৰ নিচিনা আজিও নাছিল। তাত গৈ লগ পাই আছোঁ। বাই বাই। গাইজ, গৈ আছোঁ আমি এজনী মৌচুমীৰ লগত আজি গৈছিলোঁ। সেইকেইজনী আগতে গ'ল আৰু আজি মানে জাগা ৰখাবলৈ দিছোঁ। অকণমান লেট হৈ গ'ল আৰু আমাৰ সেইটো কাৰণে। ত' গৈ পেলাই তাত দেখুৱাইছোঁ। গাইজ, প্লিজ सब्सक्राइब हर चैनल। ये लड़की बहुत मेहनत कर रही है। गाइज, গতিকে মোৰ তোমালোকৰ প্ৰতি আহ্বান, নিজক ভাল পাবলৈ শিকা, জাতিটোক ভাল পাবলৈ শিকা, সমাজক ভাল পাবলৈ শিকা, দেশখনক ভাল পাবলৈ শিকা আৰু নিজকে এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰা। আমাৰ সদায় শুভেচ্ছা শুভকামনা সদায় আছে। গতিকে এই মুহূৰ্তত মোৰ ভাষণ মই বেছি দীঘলীয়া কৰিব খোজা নাই। সদৌ শেষত নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ এই প্ৰেক্ষাগৃহত উপস্থিত সকলোলৈকে মই পুনৰবাৰ আদৰণি জনাই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। মহিলা কোষৰ সন্মানীয় সভানেত্ৰী আৰু সম্পাদিকাক মই অনুৰোধ কৰিছোঁ এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে। আৰু মই সন্মানীয় ময়ূৰ বৰা ছাৰ আৰু সন্মানীয় বিধায়ক মহোদয়ক মই এই বঁটা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথম কবিতা আবৃত্তিত প্ৰথম হিচাপে বিবেচিত হৈছে অসমীয়া বিভাগৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী।
নমস্কাৰ কি খবৰ সকলোৰে কিমান ভাল মই প্ৰিন্সিপাল ছাৰৰ ৰুমৰ পৰা চাই আছো তোমালোকে ইমান ধুনীয়াকৈ ফূৰ্তি কৰি আছা আৰু মোৰ আগত গাই যোৱা ভাইটিজনে ইমান ধুনীয়াকৈ বিহু গাইছেনো পিছৰ ফালে মোৰে নাচোন উঠি গৈছে পোনপ্ৰথমে নগাঁও মাজুলী গাবলৈ ঠিক আছে একেলগে প্ৰগ্ৰাম শেষ হৈ গ'ল আমি গোটেই টিভিত যাবলৈ ওলাইছোঁ নাচি কৰি মানে অৱস্থা নাই ভালকৈ ভিডিঅ' কৰাই নহ'ল আমি নাচা আজি মই আজি মানে আমাৰ গানত নাচি বহুত ভাল লাগিলে হয় নহয় বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ আজিৰ ভিডিঅ'টো ইমান আছিলে বাই বাই বাই